আপোনালোকক মই আজি এটা ডিফাৰেঞ্চ দেখুৱাম লোকেল হাঁহ আৰু কালাৰ পেকিঙৰ মাজত ডিফাৰেঞ্চ। এইকেইটা চাব পাৰিছে সৰু সৰু পোৱালিকেইটা, এইকেইটা হৈছে লোকেল হাঁহ, ঠিক আছে। এইকেইটা সৰু সৰু পোৱালিকেইটা হৈছে লোকেল হাঁহ আৰু ডাঙৰকেইটা হৈছে কালাৰ পেকিং, কিন্তু বয়স কিন্তু একেই। মই যিহেতু নিজৰ ঘৰত কোৱালিটি চাই কালাৰফুল চাই এই লোকেল হাঁহকেইটা আনিছিলোঁ। চাব পাৰিছে কিমান সৰু আছে আৰু কালাৰ পেকিং হোৱাইট পেকিংকেইটা কিমান ডাঙৰ হৈ গৈছে। এইটোৱে ডিফাৰেঞ্চ কালাৰ পেকিং হোৱাইট পেকিং আৰু লোকেল হাঁহৰ মাজত, ইণ্ডিয়ান দানাৰ মাজত, ঠিক আছে। এতিয়া আপোনালোকে আৰু ভালকৈ বুজি পাব। এয়া আপোনালোকে চাব পাৰিছে এটা ডাঙৰ হাঁহ, তাৰ লগত এটা সৰু হাঁহ আছে। সৰু হাঁহটো কিন্তু ফুল মিচিউড এটা লোকেল হাঁহ, তাৰ লগত এটা চাব পাৰিছে এটা ডাঙৰ কালাৰ পেকিং, আৰু তাৰ লগত দুই চাইডে দুটা চাব পাৰিছে এটা হৈছে আপোনাৰ কয়লাৰ। ইয়াৰ ওজনটো হৈছে আপোনাৰ 4.5 কিলো 5 কিলো, আৰু সেই চাইডে এটা ব্ৰইলাৰ ওজন হৈছে 8 কিলো বা 9 কিলো এনেকুৱা ওজনৰ ব্ৰইলাৰ। আৰু আপোনালোকে চাব পাৰিছে কালাৰ পেকিঙৰ আৰু কালাৰ পেকিং হোৱাইট পেকিং আৰু লোকেলৰ মাজত কিমান ডিফাৰেঞ্চ। সেই লোকেল হাঁহটো 2 গুণ কৰি কালাৰ পেকিং ডাঙৰ হৈছে। একচুৱেলি এনেকুৱাকেই ডিফাৰেঞ্চটো গম পোৱা যায়, আৰু যাৰ কাৰণে পোৱালিৰো দাম ডিফাৰেঞ্চ হয় আৰু ডাঙৰ এডালবোৰৰ দাম ডিফাৰেঞ্চ হয়। আপোনালোকে ভিডিঅ'টো শেষ হৈ থাকিব, তেতিয়া গম পাব। কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি বস্তুকেইটাৰ দাম হয়, কিন্তু আপোনালোকে চাব পাৰিছে কিমান ডিফাৰেঞ্চ হয়। এইকেইটা কিমান সৰু হৈ আছে আৰু এইকেইটা অলৰেডি মোটামুটি বিক্ৰীযোগ্য হৈয়ে গ'ল। পাখি চাকি উঠিছে মোটামুটি, আৰু 10 দিন 15 দিনতে বিক্ৰীযোগ্য হৈ যাব। আৰু এইখিনি হোৱাইট পেকিং কালাৰ পেকিং আৰু এইটো সৰুকেইটা হৈছে লোকেল হাঁহ। তো ডিফাৰেঞ্চ বহুত হয়, যাৰ কাৰণে দামৰো ডিফাৰেঞ্চ বহুত হয়, মোটামুটি ডাবল দামৰ ডিফাৰেঞ্চ হয়। আপোনালোকৰ যদি কোনোবা হোৱাইট পেকিং কালাৰ পেকিং লাগে আমাৰ লগত যোগাযোগ কৰিব। অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী, লগতে আমাৰ দোকানত আহি চাই কেনেও পোৱালি লৈ যাব পাৰিব।